অসমৰ বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে বহু সময়ত কৰ্তব্যৰত অৱস্থাত বিদ্যুৎ পৃষ্ঠ বা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটিব লগা হয়। যোৱা 7 তাৰিখে ডিফু বৈদ্যুতিক উপসংমণ্ডলৰ দ্বিতীয় শাখাৰ অস্থায়ী কৰ্মী ধনিৰাম ৰংহাং কৰ্তব্যৰত অৱস্থাত বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুমুখত পৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছত বকলিয়াঘাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে। তেওঁলোকে দাবী কৰিছে ধনিৰাম ৰংহাঙৰ পৰিয়ালক অতি শীঘ্ৰে 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। মৃতকৰ পৰিয়ালৰ যিকোনো এজনক APDCLত স্থায়ী নিযুক্তি দিব লাগে আৰু অসমৰ বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলক চৰকাৰে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। শনিবাৰ 9 তাৰিখত আমাৰ ডিফু সাব ডিভিজন 2 সহায়ক আউটচোৰ্সৰ শ্ৰদ্ধেয় তাৰ কি নাম আছিলে ধনিৰাম ৰংহাঙৰ অন ডিউটি তেওঁলোকে ডিসকানেকশনত গৈছিলে উইথ লাইনমেন লগত ডিসকানেকশনত যেতিয়া গৈছিলে হঠাতে তেওঁলোকে LT লাইন ছিঙি থকা তার ছিঙি থকা দেখা পাওঁতে হঠাতে লাইনমেনে মানে লাইনটো বন্ধ কৰালে কন্ট্ৰোলত কৰোৱাৰ পিছত তেওঁলোকে কাম কৰি আছে হেখৰ সময়ত কিন্তু তেও মানে মানুহজন হৰি পৰিল তাৰ মানে কন্ট্ৰোলৰ পৰা লাইন যেতিয়া মানে চালু কৰি দিলে মানে অন ডিউটি এই তেতিয়া মানুহজন হৰি পৰিল ততাতয়াকৈ এই মানুহজনক তেওঁলোকে গাড়ীত কৰি মেডিকেলত লৈ আহিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ এই মানুহজনৰ মৃত্যু বুলি চিকিৎসকে মানে হেৰি কৰি দিলে আৰু ডিক্লেয়াৰ কৰি দিলে গতিকে এই দুখীজনক যিজনে কথা নুবুজি বা লাইনমেনৰ লগত কোনো কনসাল্ট নকৰি লাইনটো এৰি দিলে এই দুখীজনক শাস্তি বিহিব লাগে আৰু এই যিজন মানে মৃতদেহ বা যিজনে মৰি গ'ল তেখেতৰ কম্পেনসেশন হিচাপে 10 লাখ টকা দিয়াৰ কাৰণে আমি আউটচোৰ্স পাৱাৰ ইউনিয়নে ডিমান্ড কৰিছো আৰু এই মৃত ঘৰত এজন মানুহক APDCLৰ পৰা পাৰ্মানেন্ট জব দিব লাগে বুলি আমি পাৱাৰ ওয়াৰ্কাৰ ইউনিয়নৰ পৰা আমি দাবী জনাইছো আৰু যিসকল আউটচোৰ্স এতিয়া আমাৰ APDCL কামত খটাই আছে কাৰণ তেওঁলোকৰ পাৰ্মানেন্ট সহায়কবিলাকে কোনো ধৰণৰ পোষ্টত নুঠে বা মানে কোনো ধৰণৰ কাম কৰিবলৈ তেওঁলোকে গৰাজি কিন্তু আউটচোৰ্সৰ খিনিয়ে মানে কৰিবলগীয়া হয় গতিকে এই আউটচোৰ্স খিনিয়ে বলিৰ পাঠা হৈ আছে খালি আমাৰ ইয়াত বুলি নহয় অল আসামত যিমান সাব ডিভিজন আছে বহুত জায়গাতে এনেকুৱা ঘটনাবিলাক ঘটি আহি আছে গতিকে আমি উপৰ মহলৰ যিখিনি মানে বিষয়ববীয়া তেওঁলোকক আমি অনুৰোধ জনাইছো যিসকল আউটচোৰ্স তেওঁলোকক খালি কামত খটাই নাথাকি তেওঁলোকৰ কাম বা চাকৰি যাতে নিয়মীয়াকৰণ কৰে তাৰ কাৰণে আমি আউটচোৰ্স পাৱাৰ ওয়াৰ্কাৰ্ছ ইউনিয়নে দাবী জনাইছো বকলিয়াঘাটৰ পৰা জ্যোতিপৰ্ণ ৰাজবংশীৰ প্ৰতিবেদন খবৰ 24/7